মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ ৫ নং ৪ ৰাষ্ট্ৰীয় দিৱসৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিব ওলাইছোঁ। ১ নম্বৰ আছে উত্তৰ লিখা। ভাৰতৰ জাতীয় পতাকাখন কিয় ত্ৰিৰংগা পতাকা বুলি কোৱা হয়? উত্তৰ আছে ভাৰতৰ জাতীয় পতাকাখনত ৩টা ৰং থকা বাবে ত্ৰিৰংগা পতাকা বুলি কোৱা হয়। খ নম্বৰ জাতীয় প্ৰতীকৰ মোহৰটো আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ? উত্তৰ আমি চৰকাৰী কাগজ পত্ৰ, ডাক টিকট, পোষ্টকাৰ্ড আদিত জাতীয় প্ৰতীকৰ মোহৰটো ব্যৱহাৰ কৰোঁ। ভাৰতবৰ্ষই কোন তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে? উত্তৰ ভাৰতবৰ্ষই ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱস পালন কৰে। তাৰপিছত আমি আলোচনা কৰিব ওলাইছোঁ ঘ নম্বৰ প্ৰশ্ন, জাতীয় পতাকাখনৰ ব্যৱহাৰৰ ৩টা নিয়ম লিখা। উত্তৰ জাতীয় পতাকাখনৰ ব্যৱহাৰ কৰা ৩টা নিয়ম হ'ল ক নম্বৰ সূৰ্য উদয় হোৱাৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত যোৱাৰ আগতে পতাকাখন নমাব লাগে। ২ নম্বৰ জাতীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে। ৩ নম্বৰ জাতীয় পতাকাখন টেবুল বা অন্য কোনো বস্তুৰ ওপৰত পাৰিব নালাগে। ৯ নম্বৰ জাতীয় পতাকাখন উত্তোলন কৰাৰ 2টা দিৱসৰ নাম লিখা। দিৱসৰ নাম হ'ল স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস। তাৰপিছতে আছে ২ নং প্ৰশ্ন, জাতীয় পতাকাৰ ৰং কেইটা কি বুজায়? ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত ওলট পালটকৈ দিয়া আছে ৰঙৰ তাৎপৰ্যখিনি। তলত উত্তৰত লিখিব লাগিব তেনেকৈ। সেউজীয়া ৰঙে কৃষি আৰু প্ৰগতিৰ প্ৰতীক। বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক। গেৰুৱা ৰং ত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক। গাঢ় নীলা আকাশ আৰু সমুদ্ৰক বুজায়। তেনেকৈ তোমালোকে বাকচৰ কথাখিনি লিখিবা বহীত। তাৰপিছত আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ মহাত্মা গান্ধীৰ জন্মদিনটো দেশ দিৱস হিচাপে পালন কৰা হয়। মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। জৱাহৰলাল নেহেৰু শিশুসকলৰ মাজত দেশ বুলি পৰিচিত। শিশুসকলৰ মাজত নেহেৰু ঘোঁৰা বুলি পৰিচিত। গ নম্বৰ ২৬ জানুৱাৰীত দেশ দিৱস পালন কৰা হয়। উত্তৰ ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস পালন কৰা হয়। ঘ নম্বৰ দেশ জন্মদিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোক শিক্ষক দিৱস। আমাৰ জাতীয় প্ৰতীকটোক দেশ বোলে। আমাৰ জাতীয় প্ৰতীকটো অশোক চক্ৰ বোলে। তাৰপিছত চোৱা, তলৰ জাতীয় পতাকাখন শুদ্ধ কৰি আমি আঁকিব লাগিব বহীত। তাৰপিছত শুদ্ধ ৰং বোলাব লাগিব। ৰং আমাৰ ওপৰত কি ৰং আছে? গেৰুৱা ৰং, মাজত বগা ৰং আৰু তলত আছে সেউজীয়া ৰং। তোমালোকে জাতীয় পতাকাখন বহীত আঁকিবা। কিতাপতো তোমালোকে ইয়াত ৰং কৰিব পাৰিবা, কিতাপতো কৰিবা আৰু বহীত তোমালোকে জাতীয় পতাকাখন আঁকি ৰং কৰিবা। প্ৰশ্ন উত্তৰখিনি লিখি তাৰপিছত স্কুল খোলা হ'লে ছাৰ বাইদেউক দেখুৱাবা। ধন্যবাদ।